হেল্ল' এভৰিৱান, আজি আমি শিকিম যে নেবুলা কেয়াৰত টিকেট ৰেছ কেনেকৈ কৰে। যদি আপোনাৰ প্ৰডাক্টটো কিবা কাৰণত ডেলিভাৰী হোৱা নাই তেতিয়া আপুনি কি কৰিব। তো আপুনি প্ৰথমতে কি কৰিব, যোনটো আপোনাৰ নেবুলা প্ৰ' এপ আছে সেইটো আপুনি লগ ইন কৰিব। প্ৰথমতে মই নেবুলা প্ৰ' এপটো মই খুলি লৈছোঁ। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাই গৈ আছোঁ, আপোনালোকে মন কৰিব বস্তুটো। প্ৰথমতে মই নেবুলা প্ৰ'টো এপটো খুলিছোঁ। যাৰসকলৰ লগ ইন নাই তেওঁলোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপুনি এইটো পেজ দেখা পাব, আৰু এইটো পেজ দেখাৰ পিছত আপুনি দেখা পাব ওপৰফালে নামৰ কাষত আছে আপোনাৰ তিনিডাল আঁচ আছে। এই আঁচত আপুনি ক্লিক কৰিব। কৰাৰ পিছত লিখা আছে তলত একদম চাব যে IBO ছাপৰ্ট। আপুনি IBO ছাপৰ্টত ক্লিক কৰিব। IBO ছাপৰ্টত ক্লিক কৰাৰ পিছত আপুনি দেখা পাব তাতে আদাৰ্ছ বুলি আছে। তো আপুনি একদম তলত চাব আদাৰ্ছ বুলি আছে, আদাৰ্ছত ক্লিক কৰক। তাৰপিছত ইয়াতে আহিছে চিলেক্ট টিকেট কেটেগৰী। আপুনি কেটেগৰী চিলেক্ট কৰিব। বাট মই এতিয়া দেখাইছোঁ যে আপোনাৰ প্ৰডাক্টটো ডেলিভাৰী কিয় হোৱা নাই, আৰু সেই বিষয়ত মই এটা টিকেট ৰেছ কৰিম যদি ডেলিভাৰী আপোনাৰ প্ৰডাক্টটো হোৱা নাই। জাষ্ট আপুনি লিখক যে প্ৰডাক্ট নট ডেলিভাৰ্ড, এইখিনি লিখক ছাবজেক্টত। তাৰপিছত যদি আপুনি ইংলিছত লিখিব পাৰে, আপুনি হিন্দীত লিখে যদি হিন্দীতো লিখিব পাৰে। এতিয়া বহুতে সোধে মইতো ইংলিছ নাজানো, মই হিন্দীত কেনেকৈ লিখিম। তো সেইটো ধৰি লওক মই কেনেকৈ লিখিম। ধৰি লওক আপুনি লিখক যে মেৰা प्रोडक्ट्स अभी तक डिलीवर्ड नहीं हुआ। तो अपनी এনেকৈ ধুনীয়াকৈ আপুনি লিখি দিয়ক যে मेरा प्रोडक्ट्स अभी तक डिलीवर्ड नहीं हुआ, क्यों नहीं हुआ, एंड जल्दी से जल्दी मेरा प्रोडक्ट्स डिलीवर कर दीजिए। এনেকৈ কিনে আপুনি তলত যোনটো আপুনি ছাবমিট বাটনটো আছে আপুনি ছাবমিটত ক্লিক কৰি দিব। আৰু যদি আপুনি ভাবিছে নাই মই ইংলিছত দিব বিচাৰিছোঁ, তেন্তে মোৰ বস্তুখিনি আপুনি কপি মাৰিব পাৰে। হ'লে প্ৰডাক্ট নট ডেলিভাৰ্ড বুলি দিছে, আৰু ওপৰফালে প্ৰডাক্ট নট ডেলিভাৰ্ড দিছে, আৰু তলৰফালে আপুনি লিখিব হেল্ল' মাই প্ৰডাক্টছ হেভ নট বিন delivered yet. If you can deliver them soon. এইখিনি লিখি কেনে আপুনি ডাইৰেক্ট ছাবমিট বাটনত এনেকৈ ক্লিক কৰিব, আৰু আপোনাৰ এনেকৈ জেনেৰেট টিকেট ৰেছ এটা হৈ যাব। অ'কে, তাৰপিছত আপুনি দেখা পাইছে প্ৰডাক্ট নট ডেলিভাৰ্ড এনেকৈ কৰি আপোনাৰ ইয়াতে অলৰেডি এটা মেছেজ আপোনাৰ গুচি গ'ল। তাৰপিছত মই অলৰেডি এটা কৰিছিলোঁ প্ৰডাক্ট নট ডেলিভাৰ্ড বুলি, আজি মই কৰিছিলোঁ। তো হেল্ল' মাই প্ৰডাক্টছ হেভ নট বিন ডেলিভাৰ্ড, ইফ ইউ কেন ডেলিভাৰ ডেম চুন এনেকৈ দিছিলোঁ মই। তাৰপিছত মোক তেওঁলোকৰ ফালৰ পৰা ৰিপ্লাই আহিছে যে ইউ কেন ট্ৰেক দ্য শ্বিপমেণ্ট। আপুনি ট্ৰেক কৰিব পাৰে আপোনাৰ পেকেজটো বৰ্তমান ক'ত আছে। উই আৰ কনচিষ্টেণ্টলি মেকিং এফৰ্ট দ্য ডেলিভাৰ। আপোনাক মই যিমান পাৰোঁ সহায় কৰিম আপোনাৰ প্ৰডাক্টটো পাবৰ কাৰণে। তো থেংক ইউ ছ' মাছ এভৰিৱান। তো আপোনালোকে টিকেট ৰেছ কৰিব পাৰিব। যিকোনো প্ৰব্লেমছ হ'লে আপুনি জাষ্ট ইয়াতে ক্লিক কৰক, IBO ছাপৰ্টত যাওক, আদাৰ্ছত যাওক। যিকোনো প্ৰব্লেমৰ কাৰণে আপুনি ছাবজেক্টটো লিখক যে কি হৈছে, হিন্দীত লিখিলেও হ'ব, ইংলিছত লিখিলেও হ'ব, ন' প্ৰব্লেম। খালি হিন্দী আৰু আপোনাৰ ইংলিছে চলিব, তাৰ বাহিৰে বেলেগ লেংগুৱেজ একচেপ্ট নকৰিব। তো আপোনালোকে এইটো বস্তু ধ্যান ৰাখিব আৰু ছাবমিটত কৰিব। থেংক ইউ ছ' মাছ।